নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি হৈছে মহাষ্টমী সো হেহে আপোনালোক সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা আৰু শুভকামনা জনালো আৰু আজিনো দিনটো মই ক'ত গলো হে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সো আপোনালোকে ভিডিঅ'টো হ'লৈ চাই থাকিব আমি আহিলো জাৰপৰিত আৰু এইবাৰ ইয়াত বহুত ডাঙৰকৈ হৈছে পূজা মানে 50 বছৰ কমপ্লিট হ'ল আৰু সেইবাবে ইয়াতে সোণালী জয়ন্তী পাতিছে সো হেয়াই আৰু এতিয়া আমি হেয়া কৰিবলৈ বহুত লাইন মানুহৰ তো তেনেকৈ আমি লাইনত থিয় দি আছো হেয়া কৰিবলৈ আৰু বহুত মানুহ হৈছে যেহেতু আজি মহাষ্টমী হয় তাৰ বাবে মানুহে শৰাই দিব আহিছে বহুত ভিৰ আৰু মানুহৰ কিমান ভিৰ আপোনালোকে দেখাই পাইছে তাত গৰম ফাইনেলি ইমান ভিৰৰ পৰা ওলাই মাৰ পৰা আশীৰ্বাদ ললো আৰু মনটো বহুত ভাল লাগিছে আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলো আৰু এইফালে সকলো চাকি জ্বলাইছে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে আৰু এইফালে ধুনীয়াকৈ সজাই থৈছে সকলোৱে ফটো উঠিবৰ বাবে আৰু আমিও দুখনমান ফটো উঠি ল'লোঁ আৰু দিনৰ ভাগৰ পূজাখন আপোনালোকক দেখালোঁ ধুনীয়াকৈ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাহিৰত পুৰা বৰষুণ দি আছে আৰু ইয়াতে আমি ৰিক্সাখন পাইছোঁ আৰু ইয়াতে বহি লৈছোঁ মই নাজানো এতিয়া আমি আহি গ'লোঁ খিচাৰি খাবলৈ আপোনালোকে দেখাই পাইছে মানুহৰ ভিৰ তো বলক আমি খিচাৰি খাওঁ এতিয়া যিহেতু পূজাৰ কথা আৰু খিচাৰি নাখালে যেন আধৰুৱা তো এতিয়া আমাক খিচাৰি দিব চ' এতিয়া খিচাৰি খাব লাগে আৰু পুৰা বৰষুণ আৰু এতিয়া আমি ঘৰ सजा तेरे सारे सूट सुकूरे हंसतिया बातेरे खुकुलाए जाकदा और लमे मोय सोमको कपाही सदर और खेमका आसल खने मते आउ खीत जुना कोके मोय सोमको